ৰাতিপুৱা উঠাৰ লগে লগে লাগিল নহয় ভোকটো জোৰকৈ, সেয়ে ভাবিলোঁ আজি ফ্ৰাইড ৰাইচ খাম আৰু ইয়াৰ ফ্ৰাইড ৰাইচ বনাই মই খাই ল'লোঁ। আৰু এইফালে আজি ইয়াৰ বাৰ্থডে, আমাৰ খুৰীমাহঁতৰ বাবু, আজি ইয়াৰ জন্মদিন। তাৰ মনটো আজি খুব ভাল, কিয়নো বাৰ্থডে বুলি ক'লে চবৰে ভাল লাগে দিয়কচোন। আৰু ইয়াত দুপৰীয়াৰ কাৰণে মই বনাই আছোঁ চব্জি, আৰু ইয়াৰ বাৰ্থডে বয়কো মই আজি ভাত সাজ দি দিলোঁ। আৰু এইফালে পিকুক দেখিছেনে, বাপৰে সি ফ্লাইং কিছ দি আছে। আৰু ৰাতিলৈ যিহেতু খানা হ'ব, সেয়ে সকলো নিজৰ নিজৰ কামত লাগি গৈছে। আৰু এইজনীক চাওকচোন, ইমান মৰম লাগে নহয় জানো। তাইক মই এনেই ডান্স ষ্টেপ এটা দেখুৱাইছিলোঁ, তাকে মোক দেখুৱাই কৰি থাকে। আৰু এইফালে গধূলি কেক কাটিং কৰি ল'লে, আৰু এয়া চাহ প্ৰসাদৰ অকণমান ব্যৱস্থা কৰি দিছে, তাকে মই দি আছোঁ সকলোকে। আৰু সকলোকে দি উঠি এয়া ময়ো চাহকাপ খাই ল'লোঁ। এনেও গোটেই পৰিয়ালৰ মানুহৰ লগত এনেকৈ খানা খোৱা নাযায়, বাৰ্থডে পূজা এনেকৈ অকেজন হিচাপতে লগ হোৱা যায়। সেয়ে আজি সকলোৰ লগতে একেলগ হৈ ভাল লাগিল। আৰু আজিলৈ ইমানেই আছিল, বাই বাই বাই।